বন্ধুসকল আপোনালোক সকলোৱে জানে যে ইণ্ডিয়ান গভৰ্ণমেণ্টৰ তৰফৰ পৰা 59 চাইনিজ এপ ইণ্ডিয়াত বেন কৰি দিয়া হৈছে। এই বেন কৰি দিয়া এপছ কেইটাৰ ভিতৰত কেইটামান মোৰ প্ৰয়োজনীয় এপছ আছিল আৰু আপোনালোকৰো হয়তো কেইটামান প্ৰয়োজনীয় এপছ আছিলে। কিন্তু বন্ধুসকল বহুত মানুহ এতিয়া কনফিউজনত আছে যে এই এপছবোৰৰ বিপৰীতে আমি কি এপছ ইউজ কৰিম। আপোনালোকে বন্ধুসকল চিন্তা কৰিব নালাগে, মই আপোনালোকক এই ভিডিঅ'টোত ক'ম আপোনালোকে এই চাইনিজ এপছবোৰৰ বিপৰীতে কি এপছ ইউজ কৰিব পাৰিব। গতিকে বন্ধুসকল ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব। প্ৰথমতে আমি আলোচনা কৰিম ফাইল ট্ৰান্সফাৰ এপছৰ বিষয়ে। বন্ধুসকল ইণ্ডিয়াত ফাইল ট্ৰান্সফাৰ কৰিবলৈ দুটা এপছৰ বহুত বেছি ইউজ কৰা হয়, সেই দুটা হ'ল শ্বেয়াৰিট আৰু জেণ্ডাৰ। আপোনালোকে হয়তো এই এপছ দুটা ইউজ কৰিছিলে আৰু এতিয়াও যদি আপোনাৰ মোবাইলত এই এপছ দুটা ইনষ্টল কৰি থোৱা আছে এতিয়াই আপোনালোকে এই এপছ দুটা আনইনষ্টল কৰক, কাৰণ এই দুটা চাইনিজ এপছ হয় আৰু আনচিকিউৰ হয়। আৰু এই এপছ দুটাৰ বিপৰীতে আপোনালোকে বন্ধুসকল জিঅ' সুইচ আৰু ফাইলছ নামৰ এপছ দুটা ইউজ কৰিব পাৰিব আৰু এই এপছ দুটা প্লে ষ্টৰত অতি সহজতে আপোনালোকে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। নেক্সট আমি আলোচনা কৰিম বন্ধুসকল মোবাইল ব্ৰাউজিং এপছৰ বিষয়ে। ব্ৰাউজিং কৰিবলৈ ইণ্ডিয়াত ইউচি ব্ৰাউজাৰ বহুতে বেছি ইউজ কৰা হয় আৰু এইটো বহুতে বেছি জনপ্ৰিয় এপছ হয়। যদি বন্ধুসকল ইউচি ব্ৰাউজাৰ নামৰ এপছটো আপোনালোকৰ মোবাইলত ইনষ্টল কৰা আছে এতিয়া আপোনালোকে এপছটো আনইনষ্টল কৰক। ইণ্ডিয়ান গভৰ্ণমেণ্টৰ তৰফৰ পৰা এই এপছটো বেন কৰি দিয়া হৈছে। বন্ধুসকল ইউচি ব্ৰাউজাৰ নামৰ এপছটোৰ বিপৰীতে আপোনালোকে গুগল ক্ৰম, ফায়াৰফক্স, ডাকডাকগো, ডলফিন ব্ৰাউজাৰ এই এপছবোৰ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এতিয়া আমি আলোচনা কৰিম ভিডিঅ' এডিটিং এপছৰ বিষয়ে। বন্ধুসকল লাখ লাখ মানুহে ইণ্ডিয়াত ভিডিঅ' এডিটিং কৰে নিজৰ মোবাইলৰ পৰা আৰু ভিডিঅ' এডিটিং কৰিবলৈ ব্যৱহাৰ কৰে ভিভা এডিটিং নামৰ এপছটো, যিটো এটা চাইনিজ এপছ হয় আৰু যিটো ভাৰত চৰকাৰৰ দ্বাৰা বেন কৰি দিয়া হৈছে। যদি বন্ধুসকলে এই এপছটো আপোনাৰ মোবাইলত আছে এতিয়া আপোনালোকে এপছটো আনইনষ্টল কৰি দিব আৰু এই এপছটোৰ বিপৰীতে আপোনালোকে যদি অল্টাৰনেটিভ এপছ ইউজ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে পাৱাৰ ডাইৰেক্টৰ, কাইন মাষ্টাৰ, ইনশ্বট এই এপছবোৰ ইউজ কৰিব পাৰে। নেক্সট আমি আলোচনা কৰিম ফোন ক্লিনাৰ এপছৰ বিষয়ে। বন্ধুসকল আপুনি আপোনাৰ ফোনটো ক্লিন কৰাৰ কাৰণে বা ৰাম মেমৰি ভৰোৱাৰ কাৰণে যদি ডিউ স্পীড মাষ্টাৰ বা ক্লিন মাষ্টাৰ নামৰ এপছ দুটা ইউজ কৰে তেতিয়াহ'লে আপোনালোকে এই এপছ দুটা এতিয়া আনইনষ্টল কৰি দিয়ক আপোনাৰ মোবাইলৰ পৰা, কাৰণ এই এপছ দুটা চাইনিজ এপছ হয় আৰু একেবাৰে চিকিউৰ এপছ নহয়। বন্ধুসকল এই এপছ দুটাৰ বিপৰীতে আপোনালোকে চিচি ক্লিনাৰ বা ফাইলছ বাই গুগল নামৰ এপছ দুটা ইউজ কৰিব পাৰে আৰু এই এপছবোৰ আপোনালোকে প্লে ষ্টৰত পাই যাব। টিকটকৰ কথা সকলোৱে জানে, ইণ্ডিয়াত বহুত সংখ্যক মানুহে টিকটক ইউজ কৰিছিলে আৰু এতিয়া ইণ্ডিয়াত টিকটক বেন কৰি দিয়াৰ পিছত বহুত সংখ্যক মানুহে এতিয়া ভাবি আছে টিকটকৰ বিপৰীতে আমি কি এপছ ইউজ কৰিম। বন্ধুসকল টিকটকৰ বিপৰীতে আপোনালোকে ইনষ্টাগ্ৰাম নামৰ এপছটো ইউজ কৰিব পাৰে। ইনষ্টাগ্ৰাম এটা আমেৰিকাৰ কোম্পানী হয় আৰু আপোনালোকে এই ইনষ্টাগ্ৰামটো টিকটকৰ এল্টাৰনেটিভ হিচাপে ইউজ কৰিব পাৰিব। ইনষ্টাগ্ৰামত ৰিচেণ্টলি এটা নতুন আপডেট দিয়া হৈছে আপোনালোকে য'ত টিকটকৰ দৰে ছেম টু ছেম ভিডিঅ' বনাব পাৰিব আৰু ছেম টু ছেম আপোনালোকে টিকটকৰ ফিচাৰ্ছ সকলো ইনষ্টাগ্ৰামতে পাই যাব। গতিকে আপোনালোকে টিকটকৰ অল্টাৰনেটিভ হিচাপে ইনষ্টাগ্ৰাম নামৰ এপটো ইউজ কৰিব পাৰে। চেল্ফি কেমেৰা হিচাপে বহুত সংখ্যক মানুহে বিউটি প্লাছ এপছটো ইউজ কৰি আছিলে, যিহেতু এইটো চাইনিজ এপছ হয় ইয়াক ইণ্ডিয়াত বেন কৰি দিয়া হৈছে আৰু আপোনালোকে এই এপছৰ এল্টাৰনেটিভ হিচাপে চেল্ফি কেমেৰা ইউজ কৰিব পাৰে। এইটো এটা ইণ্ডিয়ান এপছ হয়। ইয়াৰ উপৰিও বন্ধুসকল আপোনালোকে B612, পিক্সাৰ্ট, কেণ্ডি কেমেৰা এইবোৰ এল্টাৰনেটিভ হিচাপে ইউজ কৰিব পাৰে। নেক্সট আমি আলোচনা কৰিম নিউজ এপছৰ বিষয়ে। বন্ধুসকল নিউজ পঢ়িবৰ কাৰণে ইণ্ডিয়াত ইউচি নিউজৰ খুব বেছি ব্যৱহাৰ কৰা হয় আৰু এইটো এটা চাইনিজ এপছ হয়। বন্ধুসকল এই এপছটোৰ বিপৰীতে আপোনালোকে এল্টাৰনেটিভ এপছ হিচাপে গুগল নিউজটো ইউজ কৰিব পাৰে। এই এপছটোত আপোনালোকে আপোনালোকৰ ফেভৰেট কেটেগৰী চিলেক্ট কৰি ল'ব পাৰে আৰু আপোনালোকৰ ফেভৰেট লেংগুৱেজো আপোনালোকে চিলেক্ট কৰি ল'ব পাৰে। মোবাইলৰ এপছবোৰ লক কৰি চিকিউৰ কৰাৰ কাৰণে বহুত সংখ্যক লোকে এপছ লক নামৰ এপটো ইউজ কৰিছিলে। এইটো চাইনিজ এপছ হয় গতিকে ইয়াক বেন কৰি দিয়া হৈছে ইণ্ডিয়াত। আপোনালোকে এপছ লকৰ বিপৰীতে এতিয়া নৰ্টন এপছ লক নামৰ এপটো ইউজ কৰিব পাৰে আৰু এই নৰ্টন এপছটো আমেৰিকাৰ ডেভেলপমেণ্ট হয় গতিকে আপোনালোকে এইটো এল্টাৰনেটিভ হিচাপে ইউজ কৰিব পাৰে। এতিয়া আমি আলোচনা কৰিম শ্বপিং এপছৰ বিষয়ে। বন্ধুসকল যদি শ্বপিং কৰিবৰ কাৰণে আপুনি ক্লাব ফেক্টৰী নামৰ এপছটো ইউজ কৰে তেতিয়াহ'লে আপোনালোকে এই এপছটো এতিয়াই আনইনষ্টল কৰি দিয়ক আৰু এই ক্লাব ফেক্টৰী এপছৰ বিপৰীতে আপোনালোকে ফ্লিপকাৰ্ট, আমাজন, এজিঅ', মাইন্ত্ৰা, লিমিটেড এই সকলো এপছবোৰ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে এল্টাৰনেটিভ এপছ হিচাপে। বন্ধুসকল আৰু এটা জনপ্ৰিয় এপছৰ বিষয়ে মই আপোনালোকক ক'ব বিচাৰিছোঁ কেম স্কেনাৰ। কেম স্কেনাৰ বহুত সংখ্যক মানুহে ইউজ কৰি আছিলে, কিছুমানে এইটো এডুকেশ্যন পাৰপাছৰ কাৰণে ইউজ কৰিছে আৰু বহুতো সংখ্যক মানুহে প্ৰফেশ্যনেলৰ কাৰণে এইটো ইউজ কৰি আছিলে। যিহেতু এইটো ইণ্ডিয়াত বেন কৰি দিয়া হৈছে আপোনালোকে কেম স্কেনাৰৰ এল্টাৰনেটিভ হিচাপে মাইক্ৰ'ছফ্টৰ দ্বাৰা
বনোৱা এটা এপছ আছে মাইক্ৰ'ছফ্ট অফিচ লেন্স। এইটো আপোনালোকে ইউজ কৰিব পাৰে বা আপোনালোকে ডক স্কেনাৰ বা আপোনালোকে এডব স্কেনাৰ নামৰ এপছটো ইউজ কৰিব পাৰে এল্টাৰনেটিভ হিচাপে। বন্ধুসকল আপোনালোকে ভালদৰে গম পালে কোনটো এপছৰ বিপৰীতে কোনটো এপছ ইউজ কৰিব লাগে। যদি আপোনালোকৰ কিবা ডাউট আছে কমেণ্ট ছেকশ্যনত আপোনালোকে কুৱেশ্যন কৰিব পাৰে। আৰু যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে আপোনালোকে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিল। আৰু যদি চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈও সকলোতকৈ আগতে পাই থাকিবলৈ ন'টিফিকেশ্যন বেলটো অন কৰি ল'ব। আজিলৈ ইমানেই বন্ধুসকল, নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে জয় আই অসম।